মই নতুন ভাড়াঘৰত থকা এইটো ভাড়াঘৰ কাষতে এটা আছে ডাঙৰ পুখুৰী। পুখুৰীটো ইমান ভাল নহয়, এইবিলাক লেতেৰা লেতেৰা আৰু ডাঙৰ, পুখুৰীটো ডাঙৰ বহুত। মই আজি কাপোৰ ধুব লাগিছো, নিজৰ কাপোৰ বিলাক চাওক, বহুত কাপোৰ। বলক কাপোৰ এইবিলাক বাহ বাহ বাহ, বহুত বাহ আছে ইয়াত। বাহৰ মাজে মাজে যাই আছো। বলক বাহৰ মাজেদি গৈ থকা পুখুৰী পিনে আছেতো। ইয়াত পুখুৰী বহুত কেইটা আছে। এটা প্ৰথম আৰু আগত দুটা আছে পুখুৰী, কিন্তু মালিকৰ 3টা পুখুৰী আছে। পুখুৰী 3টা, এইবিলাক কাপোৰ মই গৈছো। এইটো দ্বিতীয় পুখুৰীটো, ছেকেণ্ড পুখুৰীটো এইটো। এইখন দৰ্জাখন খুলি ল, পাহাৰ দৰ্জা এইখন। ৰাতি ললো। এইটো পুখুৰী ইমানো ভাল নহয়, পানীটো অলপ লেতেৰা আছে। ইয়াত মই কাপোৰ নুধো। আৰু এটা আগত আছে, এইটো হৈছে তাৰ থাকো গা ধুই কাপোৰ ধুই। ইয়াত নুধুৱে বৰ্তমান, পানীটো অলপ লেতেৰা আছে তো। এখন বাৰী, এইবিলাক শাক চব্জিৰ, সেইটো মধুবৰ সংহিতা দেখিছো। জলকীয়া গছ আছে ইয়াত, আপোনালোকক দেখাও। বোলক জলকীয়া গছ, এটা দেখি পাইছো মই। বৰ্তমান ফলটো অলপমান স্বাস্থ্যটো ভাল নহয় বিলাকৰ জলকীয়াৰ। ৰ'দ বৰষুণ চলি আছে বৰ্তমান বতৰ, হ'ব লাহে লাহে ঠিক হ'ব। এইবিলাক শাক চব্জিৰ বাগান, মানে তোৰ চাং। বৰ্তমান শাক চব্জি নাই, এইটো কাপোৰ নুধো ইয়াত মই কাপোৰ। শাক চব্জি মৰি গ'ল, চিজনটো যাই আছে তো। গোবৰ এইবিলাক। গৰু আছে মালিকৰ ঘৰত, বহুত কেইটা গৰু আছে। এইটা গৰু, এইবিলাক শাক চব্জি চাং। এইটা গৰু, এইবিলাক গৰুৱে মালিকৰে গৰু হ'ব নিশ্চয়। ইয়াত ধান খেতিৰ বিধানো পেলাইছে, দেখা পাইছো তো, বিধান আছে। তাৰপিছত ধৰক আগতে এইটো পুখুৰী, বহুত গৰম দিছে আজি বোলে নহয়, বহুত প্ৰায় গৰম দিয়ে আছে। বৰষুণ ৰ'দ পৰি আছে। এইটো কোম্পানী মই কাম কৰো, ইয়াৰ পৰা দেখা পোৱা যায়। কোম্পানীটোৰ পিছফালেতো দেখা পোৱা যায়, ডাঙৰ কোম্পানী। এইটো পুখুৰী, এইটো মালিকৰে গৰু। এইটো গৰু, এইটো পুখুৰীত মই কাপোৰ ধুব লৈছো। পানীটা এইটো পাকাৰ এইটো পাত এটা বনাই দিছে, বনাই ন থৈ দিছে। ইয়াত বনাই আছিল আগতে, আনি থৈছে। মই কাপোৰ ধুম। এইটো কোম্পানী কাম কৰো, অলপ জুম করে দেখাই দিচ্ছি, আপনার চাই লওক। মজা লাগছে। পুরোটা মানে ঠিকই আছে, ইমান লেতেৰা নাই, কাপোৰ ধোৱা যায়। বৰষুণৰ পানী জমা হয়েছে তো, অসুবিধা নাই। ৰুমত যাই কিনে ফিল্টাৰৰ পানী অলপ কৰি কিনে তাতে ভালকে আখলাই ল'ম কাপোৰবিলাক। এনেকুৱা নহয় যে বহুত মানে ধুই কিনে আৰু শুকাই দিম। এইবিলাক নেমুৰ গছ ফল আছে, কিন্তু যোৱা ৰাস্তা কম দাম নহয়, ভাঙি যায়। বাগান বাৰীখনটো বহুত ডাঙৰে, পিছফালৰ বাৰীখন। শাক চব্জি খেতি কৰে ইয়াত। কলগছ, এইবিলাক কলগছ মালভোগ কলগছ ধৰিব পৰা নাযায়, অলপ দূৰত আছে তো। শাক চব্জি আছে ইয়াত, ফল গাছ, ফল কি গাছ ধৰিব পৰা নাযায়। তাহলে এইখন বাৰীখন, এইবিলাক চাং, শাক চব্জি চাং, এইবিলাক ৰুমের চাবিটো, ৰুমটো তালা মাৰিলো, চাবিটো তো থব লাগিব। তাতে মই জাগা বিচাৰি আছো, চাবিটো এনেকে থব লাগিব যেন মই পাহৰি নাযাওঁ। এইটো বাল্টিঙত কাপোৰ লৈছো, বহুত কাপোৰ লৈছো আজি, কাপোৰ ধুমে আজি, ধুম বুলি আহিছো। আৰু ঠিকে আছে, ওকে সব ওকে, নো টেনশন। ইয়াতে চাবিটো থব লাগিব। এইটো মোৰ ৰুমৰ চাবিটো ইয়াতে থওঁ। ভিডিও রেকর্ড করে লৈছো, যদি পাহৰি যাওঁ ভিডিওটো চাই লম, ক'ত থৈছো চাবিটো গম পাই যাম। ইয়াতে থলো, মনত থাকিব। ঠিকে আছে, বঢ়িয়া।
আৰু আজি বহুত আছে নাই মোবাইলটা থব লাগিব অলপ কাপোৰটো আৰম্ভ কৰো পৰৱৰ্তী এইখন ঠিক কৰি ল'ব লাগিব ঠিক আছে অকে ধন্যবাদ বাই